Hi guys, welcome back to my channel. Ako আহিলো আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ। আজি মই আপোনালোকৰ বাবে আলু পৰাঠা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব বুলি। বলক তেতিয়াহ'লে আজি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টতে মই আলুখিনি বইল কৰি লৈছোঁ। সোনকালে সিজিবৰ কাৰণে কাটি লৈছোঁ। কাঁহীত মই আটা ওলাই লৈছোঁ আৰু ইয়াতে মই নিমখ অলপ দিম আৰু ৰিফাইন তেল দি পিনি ভালদৰে মিক্স কৰিম। আৰু মই পানী অলপ অলপ ঢালি পিনি এইখিনি মিক্স কৰিম। এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে ৰাখি দিম আৰু বেছি মই কোমল কৰা নাই, অলপ ডাঠকৈ ৰাখিছোঁ। এতিয়া মোৰ আলুখিনি সিজি হৈ গ'ল, অফ কৰি দিম। পিঁয়াজ আৰু জলকীয়া লৈছোঁ পিটিকা বনাবৰ কাৰণে। এতিয়া এইখিনি মই গুড়ি কৰিম। এইদৰে গুড়ি কৰি লৈছোঁ। এতিয়া মই পিটিকাখিনি বনাওঁ। আলুখিনি বাকলি গুচাই ল'লোঁ। এইদৰে পিটিকা বনাই ল'লোঁ। বহুত মিহিকৈ বনাইছোঁ আৰু এইটো অলপ তেলত ভাজিম। কেৰাহীত তেল অলপ দিছোঁ, বেছি দিয়া নাই, জাষ্ট অলপ। আৰু এইখিনি আলু ফ্ৰাই কৰিম। আৰু এই মছলা অলপ ঢালি দিছোঁ। মছলা মই অকল গৰম মছলাই দিছোঁ। আপুনি যদি মছলা ভাল পায় তেতিয়াহ'লে বহুত ধৰণৰ মছলা দিব পাৰি। এয়া হৈ গৈছে, অফ কৰি দিলে। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। মই আঠাখিনি এইদৰে গোল গোল কৰি লৈছোঁ। মই অলপ চেপেটা কৰি ল'লোঁ পিঠা যিটো গোল বনাই থৈছিলোঁ। আৰু এইটো আলুখিনি এডজাষ্ট কৰি ল'বৰ কাৰণে অলপ এইটো বনাই লৈছোঁ। আৰু ইয়াত আলুখিনি মই গোল কৰি দি পিনি ইয়াতে লগাই দিম আৰু এইখিনি ধুনীয়াকৈ বন্ধ কৰিম, যাতে যেতিয়া বেলিম তেতিয়া যাতে আলুখিনি ওলাই নাহে। ধুনীয়াকৈ এইটো বন্ধ কৰি ল'ম এইদৰে। আৰু পিঠা দৰে বনাই লওঁ আৰু আঠা অলপ মিক্স কৰি, মানে শুকোৱা আঠা এনেদৰে মিক্স কৰি এতিয়া মই বেলিম সেইখিনি। এয়া চাওঁ, মই বেলি ল'লোঁ, পূৰা গোলকৈ বেলি লৈছোঁ। আলু ক'ৰ পৰা ওলাই অহা নাই, বহুত ধুনীয়াকৈ বেলিছোঁ। টাৱাত তেল দি দিলোঁ। এয়া মই টাৱাত দি দিলোঁ আৰু বেছি তেল দিয়া নাই, জাষ্ট অলপ দিছোঁ আৰু উল্টা কৰি দিম। উল্টা কৰি দিলোঁ আৰু এয়া চব ফুলি আহিছে অলপ অলপ। কিমান ধুনীয়া হৈছে দেখি পাইছেনে বাৰু? এইদৰে বাকীখিনিও বনাই লওঁ। এতিয়া চবখিনি বনাই হৈ গ'ল। এয়া চাওক ইমান ধুনীয়া হৈছে, পূৰা চফ্ট হৈছে। চাওক আলুখিনি কিমান ধুনীয়াকৈ এডজাষ্ট হৈ গৈছে, চাওক। আৰু মই এতিয়া টেষ্ট কৰি চাম। অলপ মই টমেট' চচ লৈ লৈছোঁ। ৱাও, বহুত টেষ্টি হৈছে। আপোনালোকেও বনাই খাব ঘৰত, বহুত টেষ্টি হয়। হোটেলৰ পৰা কিনি খোৱাতকৈ নিজে বনাই খোৱা বহুত টেষ্টি হয়।
পাম নেক্সট